not okay. All I want, and I pray, all I need are some better days. Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু সুস্থ আছে বুলি আৰু আজিৰ ভিডিওটো কিহৰ ওপৰত হ'ব হেতু থাম্বনেল লিখি গম পাইছে হয় মই কৰবালে যাম ক'ত যাম কি কৰিম হেবোৰ কম বাৰু পিছত আৰু তাকে এতিয়া আমি যোৱাৰ যেটো জাৰ্নি হেতু দেখাম বুলি ভাবিছো আৰু এতিয়া আমি প্ৰথম যাব লাগিব আমি গুৱাহাটীৰ পৰা কাইলে ট্ৰেইন আছে হৈছে দেওবাৰ আমাৰ শিৱসাগৰৰ শিৱদলত আজি কাইলে মানে পানী ঢলা আছে মানে বলবম আজিয়ে মানুহখিনি আহে ৰাতি আমাৰ দিছাংকৰ পৰা পানী তুলি লৈ যায় তাপা খুসকাহি যায় কাইলে ৰাতিপুৱা গৈ তাত ঢালেগে আৰু দলংখন গুটে একদম মেলাৰ নিচিনা হৈ আছে মই গৈছিলো ওলাই কিবা কিবি কিনিবৰ কাৰণে চাই লম বলক তেনেকে এতিয়া আমাৰ পেকিংখিনি দেখাম ইমান বেগ চেক হৈছে আৰু যাবলে প্ৰায় ৰেডি আৰু তেন্তে বলক এইখিনি বেগ চাওক ইমান বেগ এইটো মানে গোটেইখন বেগ পুৰা পেলাই থৈ দিছো গোটেইখিনি লৈ যামগে আৰু আমি এতিয়া পুৰা ওলাই মেলি ৰেডি আমাৰ যাবলে হ'ল আৰু এতিয়া আমাৰ বাছ আহিব বাছ মানে হে আগৰ ব্লগত দিছিলো যে বাছখন আমাৰ দাদাৰ বাছ নাইট চুপাৰ তাতে আমি যাম আৰু বাছ আহিব এতিয়া তাত উঠিবলৈ যাম আৰু সকলোখিনি ৰেডি হৈ গ'ল ক'ত যাম কি কৰিম সকলোবোৰ কম তেতিয়ালৈকে ষ্টে টিউন ফালে পুৰা সব ৰেডি আমি মানে কোনটো ৰেডি এবাৰ জলে যাম নাই মানে এনেকাটা জায়গা আপোনালোকে দেখি মানে মানুহ যাও বুলি ক'লেও যাব নোৱাৰে একচুয়ালি তালে মানুহ যাও বুলি ক'লেও যাব নোৱাৰে কিন্তু কি কম আৰু হেবু পিছত কম আৰু ভাগ্য লাগিব তালে যাবলে আপোনালোকে একচুয়ালি হেতু ভাগ্য লাগিব মই বহুত 5 বছৰ মানৰ পৰা ভাবি আছিলো যাম বুলি আৰু এতিয়া মানে ফাইনালি আমি উলালো মন কেনে মজা পুৰা এক্সাইটেড 2 মাহৰ পৰা ৱেট কৰি আছিলো এদিন মই দুমাহ ৱেট কৰিছা মই এখন কিনলে ষ্টাইল দিব কাৰণে মানে এখনে সবৰ কাৰণে চলিব আৰু সবে ফটো মাৰিব আৰু এফালে আমাৰ বাছ আহি গ'ল বাছত এয়া মানুহবোৰ উঠিব লৈছে এফালে মা আছে মা নাযায় আমাক আগবঢ়াবৰ কাৰণে আহিছে এফালে মাইনা উঠোকে আছে কাবলে ফোন কৰি আছে আৰু এইফালে পাপা সবে ফোনত বিজি আৰু আমি এতিয়া গৈ আছো গুৱাহাটীলৈ আমাৰ গোটেই মানুহখিনি বহি গৈ আছে আৰু আমি এতিয়া সোমাইছো জখলা বন্ধাত কিবা এটা খাওঁ বুলি সবৰে চকুত টোপনি আধা টোপনি এতিয়া উঠি আহিছে ভোকো লাগিছে সেইকাৰণে আমি আৰু এতিয়া আমি পালোহি গুৱাহাটী ৰেলৱে ষ্টেচন কোনছে গাইস সব মানে মুসু আৰু আমি এতিয়া গৈ আছো এই পল্টন বজাৰ যাম কেইটামান বজাৰ আছে কৰিম আৰু এতিয়া পুৰা ট্ৰেইন আহি আছে মই উঠি প্ৰথম পাইছো জানো নাই পল্টন বজাৰ আগে চলন্তা চিৰি বিৰাট ভয় লাগে মই উঠি পোৱা নাই ট্ৰেইন আৰু এইফালে আমাৰ দেখা ধুনীয়া মুখখন এজনী আমাৰ হেৰি আমাৰ মাহী ক'ত যাম কম আৰু ন পিছত কম আমাৰ ট্ৰেইন আহিবলৈ হৈ গ'ল এতিয়া সেইকাৰণে আমি পুৰা ৰৈ আছোঁ এতিয়া ট্ৰেইনৰ কাৰণে এইফালে আমাৰ গোটেই পল্টন ৰৈ আছে আৰু আমি যাম জম্মু কাশ্মীৰ তাকে এতিয়া ভিডিঅ'টো আৰু আমি এতিয়া ফাইনেলি ট্ৰেইনত আহি আছোঁ হয় নাই আৰু ট্ৰেইনৰ প্ৰথম এক্সপিৰিয়েঞ্চ মই ট্ৰেইনত আগত আহি পোৱা নাই তেন্তে চাই থাকিব আমি জম্মু কাশ্মীৰৰ ভিডিঅ' দি থাকিম ন তেতিয়ালৈকে ষ্টে টিউন বাই বাই
ভিডিঅ'টো সামৰোঁ বুলি ভাবিলোঁ। তেনেকুৱাতে এজনী ছোৱালী আহিলে, বৰ মৰম লগা ছোৱালী। তাই কিবা চাৰ্কাছ দেখায় বোলে, সেইকাৰণে ট্ৰেইনত ধুনীয়াকৈ দেখাইছে। আৰু এইটো পঢ়াৰ বয়সত সিহঁতি পইচাৰ কাৰণে এনেকৈ এইবোৰ কৰিবলগীয়া হৈছে। ইমান মৰম লগা তাইৰ হাঁহিটো। চবেই মানে কিবা এটা কৰি খাবৰ কাৰণে কিবা এটা নহয় কিবা এটা কৰিবই লাগিব।